নমস্কাৰ বন্ধুসকল, আপোনালোকে জানেই 5 জুলাইত শ্ৰীৰাঙত এখন বৃহৎ উপহাৰ কুপনৰ খেল আছে। এই খেলখনৰ এটা কুপনৰ মূল্য আছে মাত্ৰ 100 টকা। 100 টকাতে আপোনালোকে এই খেলখনত এখন আল্ট্ৰা বাছ লাভ কৰিব পাৰে। এই খেলখনৰ মুখ্য আকৰ্ষণ হৈছে 3খনকৈ আল্ট্ৰা বাছ। আপোনালোকৰ ভাগ্য ভাল লাগিলে নিশ্চয় আপোনালোকে এই খেলখনত কিবা এটা ভাল উপহাৰ লাভ কৰিব। এইখন কেৱল গাড়ী খেল হয় আৰু ইয়াতে বুক প্ৰাইজো আছে। ইয়াতে বুক প্ৰাইজতো বহুতো ডাঙৰ উপহাৰ আছে। বুক প্ৰাইজতো আপোনালোকে নগদ লাখ টকা লাভ কৰিব পাৰে। কাৰণ এইখন এখন বহুত ভাল খেল হ'বলৈ গৈ আছে। আপোনালোকে নিশ্চিন্ত মনে এই খেলখনৰ কুপন আমাৰ পৰা লৈ ল'ব পাৰে। আপোনালোকক এতিয়া মই এই ভিডিঅ'টোৰ স্ক্ৰীণত এটা নাম্বাৰ দিছোঁ। আপোনালোকে যদি কুপন ল'বলৈ ইচ্ছা কৰে মোৰ লগত যোগাযোগ কৰি এই খেলখনৰ কুপন লৈ ল'ব পাৰিব। আপোনালোকক মই এই খেলখনত কি উপহাৰ আছে গোটেই উপহাৰখিনি দেখুৱাই আছোঁ। আপোনালোকে ভালদৰে এতিয়া চাই লওক। এই খেলখনৰ 1 নম্বৰ প্ৰাইজটো হৈছে টাটা আল্ট্ৰা বাছ 44 চিটাৰ, 2 নম্বৰ প্ৰাইজটো হৈছে মহিন্দ্ৰা থাৰক্স, 3 নম্বৰ প্ৰাইজটো হৈছে মহিন্দ্ৰা স্কৰ্পিঅ, 4 নম্বৰ প্ৰাইজটো হৈছে কিয়া ছনেট, 5 নম্বৰ প্ৰাইজটো হৈছে ফৰ্নেছ ছিগমা, 6 নম্বৰ প্ৰাইজটো হৈছে ছুইফ্ট এলেক্সা, 7 নম্বৰ প্ৰাইজটো হৈছে টাটা পাঞ্চ, 8 নম্বৰ প্ৰাইজটো হৈছে টাটা আল্ট্ৰা বাছ 24 চিটাৰ, 9 নম্বৰ প্ৰাইজটো হৈছে টাটা টিয়াগো, 10 নম্বৰ প্ৰাইজটো হৈছে ৱেগনাৰ আৰ, 11 নম্বৰ প্ৰাইজটো হৈছে এল্টো কেটেন এলেক্সা, 12 নম্বৰ প্ৰাইজটো হৈছে ইৰিক্সো, 13 নম্বৰ প্ৰাইজটো হৈছে পালচাৰ 125, 14 নম্বৰ প্ৰাইজটো হৈছে য়ামাহা জেটাৰ, 15 নম্বৰ প্ৰাইজটো মানে একেবাৰে শেষৰ প্ৰাইজটো হৈছে আল্ট্ৰা বাছ 24 চিটাৰ। ইয়াতে বুক প্ৰাইজ আছে। ইয়াৰে বুক প্ৰাইজৰ 1 নম্বৰ প্ৰাইজটো হৈছে 2 লাখ, 2 নম্বৰ প্ৰাইজটো হৈছে 1 লাখ, 3 নম্বৰ প্ৰাইজটো হৈছে 80,000, 4 নম্বৰ প্ৰাইজটো হৈছে 60,000 আৰু 5 নম্বৰ একেবাৰে শেষৰ বুক প্ৰাইজটো হৈছে 50,000 টকা। বন্ধুসকল, আপোনালোকে হয়তো এই খেলখনৰ উপহাৰখিনি ভালদৰে চালে। আপোনালোকৰ ভাগ্য ভাল হ'লে নিশ্চয় আপোনালোকে ইয়াৰ মাজত কিবা এটা ভাল উপহাৰ লাভ কৰিব। আপোনালোকে যদি এই খেলখনৰ কুপন লয় আমাৰ পৰা নল'লে কিন্তু সদায় বিশ্বাসী মানুহৰ পৰা কুপন ল'ব। কাৰণ আজিকালি বহুত ফেক কুপন বিক্ৰী কৰি আছে। আপোনালোকেও তেনেকুৱা প্ৰবঞ্চনাৰ বলি হ'ব পাৰে। গতিকে যাৰ পৰা কুপন লৈ সদায় বিশ্বাসী মানুহৰ পৰা কুপন ল'ব। বন্ধুসকল, আপোনালোকে হয়তো ভালদৰে গম পালে যে এই খেলখনত কি উপহাৰ আছে। আপোনালোকে মোৰ চেনেলটি এই খেলখনৰ সম্পূৰ্ণ ৰিজাল্ট চাব পাৰিব কেৱল আপোনালোক সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি কমেণ্ট কৰি দিব। লগ পাম অন্য এটা ভিডিঅ' সৈতে। এতিয়ালৈ দেখোঁ বাই।